নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগত জনাইছো ৰামদিনু এডুকেলে বৰফা উপেন্দ্ৰনাথ বৰ্মাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ অৰ্থে এটি মহান পদক্ষেপ বৰজাতিৰ পিতৃপুৰুষ মহিৰুগৰাকীক পবিত্ৰ শৰণত এইবেলি অসম চৰকাৰে 31 মাৰ্চ 2023 তাৰিখে ছাত্ৰ দিৱস উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছে আৰু এই উদ্দেশ্যত সকলো ধৰণৰ শিক্ষা বিভাগৰ সকলো জিলা শিক্ষা বিষয়াসকললৈ ইতিমধ্যে এখন নোটিছ জাৰি কৰিছে। আজি এই ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে এই বিদ্যালয়সমূহত ছাত্ৰ দিৱস আমি উদযাপন কৰিম তাকে জনাবৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ দিৱস উপলক্ষে আমি 31 মাৰ্চ তাৰিখে পালন কৰিবলগীয়া প্ৰথম কাৰ্যসূচী হ'ল আমাৰ যি প্ৰাতঃসভা মৰ্ণিং এছেম্বলিত আমি বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিব লাগিব, বন্তি প্ৰদান কৰিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলক উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু আমি অৱগত কৰিব লাগিব। ইয়াৰ পিছতেই দিনৰ 12 বা 1 বজাৰ পৰাই আমাৰ দ্বিতীয় কাৰ্যসূচী হ'ব যে আমি বিদ্যালয়ত তৰ্ক প্ৰতিযোগিতা বা কুইজ প্ৰতিযোগিতা বা ৰচনা বা প্ৰবন্ধ প্ৰতিযোগিতা আমি যিকোনো এটি প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি পাতিব লাগিব আৰু যাৰ বিষয়বস্তু হ'ব প্ৰয়াত উপেন্দ্ৰনাথ ব্ৰহ্মদেৱ। এইখিনি প্ৰতিযোগিতা কৰি উঠি আমি তাৰে বিজয়ী প্ৰতিযোগীসকলক আমি পুৰস্কৃত কৰিব লাগিব। এইটো হ'ল আমাৰ দ্বিতীয় কাৰ্যসূচী। ইয়াৰ উপৰি যিখিনি আমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায়ত ইয়াত আমি এখন শৈক্ষিক আলোচনা চক্ৰ আয়োজন কৰিবৰ কাৰণে ইয়াত কোৱা হৈছে যাৰ বিষয়বস্তু হ'ব উপেন্দ্ৰনাথ বৰ্মাৰ বিস্তৃত জীৱনী আৰু এই ছাত্ৰ দিৱস উপলক্ষে 31 মাৰ্চ তাৰিখে ৰাজ্যিকভাৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক ৰাজহুৱা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গতিকে আমাৰ মূল কাৰ্যসূচী দুটাই যে প্ৰাতঃসভাত আমি তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা আৰু 2 নম্বৰতে আমি বিদ্যালয়ত কুইজ ৰচনা বা তৰ্ক প্ৰতিযোগিতা যিকোনো এটি প্ৰতিযোগিতা আয়োজন কৰা। গতিকে এইখিনি আমি কৰিব পাৰোঁ আৰু ইয়াতে অৰ্ডাৰখনৰ লগত বৰফা উপেন্দ্ৰনাথ বৰ্মাৰ কিছু জীৱনী দিয়া হৈছে। আপোনালোকে যদি অৰ্ডাৰখন পোৱা নাই ডেছক্ৰিপশ্যন হোৱাটছআপ নম্বৰ থাকিব, আপোনালোকে যদি তাত মেছেজ দি মই অৰ্ডাৰখন দি দিব পাৰিম। ইয়াত ধুনীয়াকৈ আধুনিক বৰজাতিৰ নিৰ্মাতা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ জীৱনৰ কি তথ্য ইয়াত দিয়া হৈছে। আপোনালোকে এইখিনি প্ৰাতঃসভাতে হওক বা অন্যান্য অনুষ্ঠানত এইখিনি আপোনালোকে ল'ৰা ছোৱালীৰ আগত পাঠ কৰি দিব বা তেওঁলোকৰ বিষয়ে আপোনালোকে যিমান অৱগত কৰিব। গতিকে আশা ৰাখিছোঁ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এই ভিডিঅ'টো চোৱাৰ পিছত 31 মাৰ্চ তাৰিখে যি আমাৰ বৰফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ পবিত্ৰ জন্ম জয়ন্তী সেইটো আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ত ছাত্ৰ দিৱস হিচাপে উদযাপন কৰিব আৰু ছাত্ৰসকলৰ জড়িত কৰাই ওপৰত উল্লেখ কৰা গোটেইখিনি অনুষ্ঠান আপোনালোকে আয়োজন কৰিব আৰু সেইমতে আপোনালোকৰ অনুষ্ঠানৰ ফটোগ্ৰাফ আপোনালোকৰ কনচাৰ্ণ CRCC-লৈ আপোনালোকে প্ৰেৰণ কৰিব। গতিকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।